নমস্কাৰ ৰাইজ, সকলোকে মোৰ এটা ভিডিঅ'লৈ স্বাগতম। আৰু আজি ভাবিছোঁ এটা প্ৰডাক্টিভ ষ্টাডি ব্লগ বনাওঁ। যিহেতু আমাৰ প্ৰি টেষ্ট শেষ হ'ল, বাকী এতিয়াতো নিজেই পঢ়িব লাগিব আৰু যি কৰিবলৈ আছে। বাকী এতিয়া বাজিছে 10টা বাজিব হ'ল, 10:15 আছে। বাকী এতিয়া অলপমান পঢ়ি লওঁ আৰু এতিয়া ভাবিছোঁ অলপমান আছামিজ পঢ়োঁ। গতিকে ভিডিঅ'টো ব'লক ষ্টাৰ্ট কৰোঁ। আৰু এতিয়া মই পঢ়িবলৈ লৈছোঁ আৰু খালি মই ইমানেই এলেহুৱা, অসমীয়া একো নোটছ বনোৱা নহ'ল। মোৰ বহুত এলাহ লাগে নোটছ বনাবলৈ। চ' মই একো তেনেকৈ নকৰিলোঁ, কেইটামান লেচন কৰিলোঁ, বাকী মোৰ এলাহ লাগিলে কাৰণে নকৰিলোঁ। বাকী এতিয়া তেনেকৈ অলপমান কিতাপতে পঢ়োঁ আৰু মোৰ এখন গাইড আছে, তাৰ পৰা অলপমান পঢ়িম। হাই গাইজ, মোৰ আছামিজ অলপমান পঢ়িলোঁ আৰু পঢ়ি হোৱাৰ পিছতে মই গা পা ধুই আজৰি হৈ আহিলোঁ। আৰু আজি যে বহুত বেছি ঠাণ্ডা দিছে, বতৰটো অকণো ৰ'দ পোৱা নাই। আৰু ভাবিছোঁ আপোনালোকক অকণমান আমাৰ ঘৰৰ ফুলখিনি দেখাওঁ, বহুত ধুনীয়াকৈ ফুল ফুলি আছে। ব'লক তেনেহ'লে দেখাওঁ। গা পা ধুই আজৰি হোৱাৰ পিছতে এয়া আমি খালোঁ ভাত, আৰু ভাত খোৱাৰ পিছতে মই আকৌ অলপমান আছামিজ পঢ়িলোঁ, কাৰণ অলপমান যিহেতু আধা আছিলেই পঢ়িবলৈ। আৰু তাৰপিছতে মই পঢ়িলোঁ ছ'চিয়লজি। চ' হাই গাইজ, মই ছ'চিয়লজি পঢ়িলোঁ, ছ'চিয়লজিৰ চেপ্টাৰ পঢ়িলোঁ, কিন্তু তাৰ দুটামান পইণ্টছ নপঢ়িলোঁ সেইকেইটা মই আকৌ এবাৰ পঢ়িব লাগিব। অকণমান টান লাগিছে, সেইকেইটা পিছত পঢ়িম। আৰু এতিয়া মই সেইকাৰণে অলপমান ভাবিছোঁ হিষ্ট্ৰী পঢ়িলোঁ, কাৰণ হিষ্ট্ৰীয়ে মোৰ একদম অকাত দেখাইছে। মই হিষ্ট্ৰীখন কিয় নাজানো, মই নপঢ়োঁ কাৰণেই নোৱাৰোঁ নে নোৱাৰোঁ কাৰণে নপঢ়োঁ, মই একদম বুজি নাপাওঁ। সেইকাৰণে ভাবিছোঁ অকণমান হিষ্ট্ৰী পঢ়োঁ এতিয়া মই। আৰু বাকীকেইটা এক্সাম হিষ্ট্ৰী এক্সাম মোৰ আজিলৈকে ভাল হোৱাই নাই সঁচা ক'বলৈ গ'লে। গতিকে এতিয়া হিষ্ট্ৰী পঢ়োঁ ব'লক। গাইজ, এয়া আকৌ একাপ ভাবিলোঁ চাহ খাই লওঁ, কাৰণ আমাৰ ঘৰত এনেকৈ চাহ চলিয়ে থাকে আৰু দেখিছেনে আজি গোটেই দিনটো বতৰটো এনেকুৱা অকণমান এতিয়া ফৰকাল কৰিছে, তথাপিও ৰ'দটো নাই আৰু এতিয়া আমি চাহ খাওঁ। গাইজ, মই পঢ়া মাছে আহি এয়া বাৰী পালোহি। এইখন আমাৰ বাৰীখনৰ সেইফালে দাদা এজনে পাণ পাৰি আছে, আৰু এইফালে আমাৰ মায়ে ধনিয়া বুটলি আছে। হয় মা। এয়া আমাৰ মা, এইফালে ধনিয়া, আৰু এয়া কি আছিলে এইখিনি, লাই, আৰু সেইফালে পালেং। দেখাইছো। কোনফালে আছে বাৰু আপুনি? এইফালে পাণ পাৰি আছে। হাই বুলি কৈ দিয়ক। সেইফালে পাণ পাৰি আছে। আমাৰ দাদাই পাণ পাৰিছে, খালি বৰ পৰা হাই হেল্ল' ক'ব নোৱাৰে আৰু। তাকে এইফালে জিলি মিলি ওলাইছে।
জোনমণি তামুলী গগৈ এওঁ মানে এয়া আমাৰ জোনমণি তামুলী গগৈয়ে ৰাতিৰ সাজৰ কাৰণে যোগাৰ কৰি আছে। এয়া সন্ধিয়া সময়ত খালোঁ চাহ আৰু চাহ খায়েই মই এই জিঅ'গ্ৰাফীৰ প্ৰেক্টিকেলটো অলপমান ঠিক কৰিলোঁ, যিহেতু দুই এটা মোৰ তাৰ মাজতে কৰিবলৈ আছিলে আৰু পাই ডায়েগ্ৰাম এটা আঁকিবলৈ আছিলে, লগতে পেজখিনি মিলাবলৈ আছিলে। জিঅ'গ্ৰাফী প্ৰেক্টিকেল কৰাৰ পিছতে মই এয়া পঢ়িলোঁ ইংলিছ, মানে ইংলিছৰ এটা চেপ্টাৰ পঢ়িলোঁ আৰু তাৰ কিছুমান কুৱেশ্যন আনচাৰ কৰিলোঁ আৰু তাৰপিছতে এয়া খালোঁ ৰাতিৰ ভাত। বাকী আজিৰ ভিডিঅ'ত আছিল ইমানেই। যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰি থ'ব।